Hello everyone, welcome back to my YouTube channel. নমস্কাৰ আৰু পুনৰবাৰ মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বহুত দিনৰ মূৰত আকৌ ব্লগ বনাম বুলি ভাবিছোঁ। মোৰ ভিডিঅ'তে মানে চব আহে। সকলোৱে কৈও আছিলে যে ভিডিঅ' লাগে, তো ভাবিলোঁ যে আৰম্ভ কৰোঁ আকৌ। আৰু বিশেষকৈ মোৰ ঘৰৰ মানুহখিনিয়ে বেছিকৈ বিচাৰি আছিলে কাৰণ মই মানে বহুত এলেহুৱা। এই ভিডিঅ' বনাই আকৌ এডিটিং কৰি থাকিবলৈ মানে ইমান মন নাযায় আৰু, তো সেইকাৰণে মানে বনোৱাও নহয়। আৰু মোৰ মানে বহুত লাজ লাগে মানুহৰ আগত এনেকৈ কথা কৈ থাকিবলৈ, তো সেইকাৰণে মানে বনোৱা নহয় আৰু। তাৰপিছতে এতিয়া ভাবিছোঁ যে নাই, মই বনাব লাগিব, মানে বনাম আপোনালোকৰ কাৰণে। সেইকাৰণে মানে আজিৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছোঁ। আজি হৈছে মাঘী পূৰ্ণিমা আৰু আজি ইমান ধুনীয়া এটা দিন মাঘী পূৰ্ণিমাৰ লগতে। সেইটো কি আপোনালোকে গম পাবই। তাৰপিছতে এতিয়া বাজিছে 8:30মান বাজিছে আৰু মায়ে মোক বহুত গালি দি উঠালে, কাৰণ মই ইমান সোনকালে একদমেই নুঠোঁ। মইতো বহুত দেৰিকৈ উঠোঁ, জানে আৰু, যোনে জানে। তাৰপিছতে এতিয়া উঠিলোঁ, উঠি ৰেডি হয়। তাৰপিছত ক'ত যাম আপোনালোককতো দেখামেই, আৰু তাৰ আগত অকণমান কৈ দিওঁ যে কিহৰ ক'ত যাম, কি হয়, তো অকণমান জনাই দিওঁ যে আজি মাঘী পূৰ্ণিমা ক'লোৱেই, তাৰ লগতে বাৰেচহৰীয়া ভাওনা। বাৰেচহৰীয়া ভাওনা হৈছে আমাৰ জামুগুৰিবাসীৰ আৱেগ বুলি ক'লেও ভুল নহ'ব। আজি হৈছে সেই বাৰেচহৰীয়া ভাওনাৰ মেইন যোনডাল ধ্বজা, মানে যোনটো খুঁটা মানে আজি স্থাপন কৰা হ'ব, ধ্বজা স্থাপন কৰা হ'ব। গতিকে মই ভাবিলোঁ সেইখিনি আপোনালোক সকলোকে দেখাওঁ, যোনে যোনে নাজানে বাৰেচহৰীয়া ভাওনাৰ বিষয়ে। সেইকাৰণে আজিৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছোঁ ভিডিঅ'টো। এতিয়া মা আৰু মই যাম, পাপাও যাব, দেৰিকৈ যাব, আৰু বহুতখিনি ফ্ৰেণ্ড আছে। গতিকে ভিডিঅ'টো চাই থাকিব, আমি তাত কি কৰোঁ, তাত কি হয়, কেনেকৈ কৰা হয়, তো গোটেইখিনি ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। আৰু বাৰেচহৰীয়া ভাওনা 5 বছৰ মূৰতহে হয়, গতিকে বহুত আশাৰে জামুগুৰিবাসী ৰৈ থাকে যে কেতিয়া আকৌ আহিব। তো ফাইনেলি এইবাৰ হ'ব 2003 মাৰ্চত। তো আজিৰ পৰাই অলপকৈ ষ্টাৰ্ট হৈয়ে গৈছে আৰু, তো মানে বহুত এক্সাইটেড হৈ আছোঁ। তো এতিয়া বেছি কথা নকয়, ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক। এয়া মা আৰু মই যাবলৈ ৰেডি, আৰু আমি আহি পালোঁহি এয়া পকামূৰীয়া পথাৰ, য'ত আজি ধ্বজা স্থাপন কৰা হ'ব আৰু মাৰ্চৰ 6, 7, 8, 9 বাৰেচহৰীয়া ভাওনা উদযাপন হ'ব। আৰু ইয়াত দুয়োফালে এনেকৈ কলপুলি পোতা হৈছে, আৰু ইয়াত সন্ধিয়া বন্তি প্ৰজ্বলন হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এনেদৰে জামুগুৰিহাটৰ কোচগাঁৱৰ পৰা আজি যোনডাল ধ্বজা স্থাপন কৰা হ'ব, সমূহ ৰাইজে গায়ন বায়নেৰে এনেদৰে আদৰি আনিছে। ইয়াত জামুগুৰিহাটৰ 21খন গাঁৱৰ ৰাইজ, যুৱক যুৱতীৰ উপৰিও বিভিন্ন জনজাতিৰ লোকো ইয়াত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। আৰু এনেদৰেই গায়ন বায়নসকল, এই যে বাঁহডাল দেখিছে, এইডালেই ধৰ্মধ্বজা। এইডাল য'ত স্থাপন কৰা হ'ব তাৰ চাৰিওকাষে 3 পাক ঘূৰাৰ পিছতহে তাত বিভিন্ন নিয়ম নীতিৰে স্থাপন কৰা হ'ব। আৰক্ষীসকলক উৰুলি দিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া আমাৰ আঞ্চলিক কাৰ্যসূচীভাগ অনুষ্ঠিত হৈছে। আৰু এনেদৰে ধৰ্মধ্বজাডাল স্থাপন কৰা হ'ল। এয়া আজি আমাৰ 2023 বৰ্ষৰ বাৰেচহৰীয়া ভাওনাৰ প্ৰথম কাৰ্যসূচী। এই কাৰ্যসূচী ইতিমধ্যে আমাৰ আৰু এতিয়া মই মোৰ বা আৰু মোৰ লগৰখিনিক লগ পালোঁ আৰু অলপ ফটো চটো উঠিলোঁ। আৰু ইয়াতে 21খন গাঁৱৰ এনেকৈ খোলা বনাই দিয়া হৈছে, য'ত এতিয়া প্ৰসংগ হ'ব।
বনাইছা নেকি তেতিয়া? অঁ বনাই আছোঁ। এয়া প্ৰসংগ শেষ হ'ল। তাৰপিছতে চবেই এনেদৰে আমি সেৱা কৰিলোঁ। সেৱা কৰি উঠি প্ৰসাদ আৰু চবেই এনেদৰে খিচিৰি খালোঁ। ইমানেই টেষ্টি আছিলে খিচিৰিখিনি। আৰু গধূলি সকলোৰে পদূলিয়ে দুগছিকৈ চাকি জ্বলাবলৈ দিছিলে আৰু ময়ো এনেদৰে জ্বলালোঁ। ঘৰত চাকি জ্বলাই উঠি মা আৰু মই আকৌ পকামূৰীয়া পথাৰলৈ যাম, কাৰণ তাত এতিয়া বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আছে, গতিকে আমিও চাকি জ্বলাম। চতিয়া সমষ্টিৰ বিধায়ক মাননীয় পদ্মা হাজৰিকা ডাঙৰীয়াই এনেদৰে বন্তি প্ৰজ্বলন উদ্বোধনী কৰিলে। ইমানেই ধুনীয়া লাগিছে চাওকচোন। এনেদৰে আমিও জ্বলালোঁ আৰু এনেদৰে প্ৰত্যেকখন গাঁৱৰ ৰাইজে নিজ নিজ খলাত বন্তি প্ৰজ্বলন কৰিলে। কিছুমান কথা মই ক'ব নাজানিবও পাৰোঁ, গতিকে তাৰ কাৰণে মোক ক্ষমা কৰি দিব। আৰু আমিও এনেদৰে ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ। আৰু মোৰ বা আৰু মোৰ ফ্ৰেণ্ড নিহা দুইজনীয়ে মোক ভিডিঅ' বনোৱাত বহুতখিনিয়ে সহায় কৰি দিছিলে, তাৰ কাৰণে থেংক ইউ। আৰু ঘৰ পালোহি, বহুত ভাগৰ লাগি আছিলে আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত থেংক ইউ। যদি চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।